সেই বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছোঁ সকলোকে পুনৰবাৰ আৰু বহুত দিনৰ মূৰত আহি গ'লোঁ। আজি হ'ল 8 ছেপ্টেম্বৰ। 8 ছেপ্টেম্বৰ মানে আমাৰ অলপ স্পেচিয়েল দিন। আজি হ'ল আমাৰ শিৱানুৰ বাৰ্থডে। তো বাৰ্থডেৰ পৰা সি বহুত দিন আগৰ পৰাই কৈ আছিল মানে গুৱাহাটীত যাব আৰু অলপমান কিবা কিবি তাৰ প্লেন আছে। বাৰ্থডে বুলি ভাবিলোঁ আজি তাৰ ইচ্ছাটোৱে পূৰণ কৰি দিওঁ। সেইকাৰণে যিহেতুকে ৰবিবাৰ আছিল আমিও ৰাতিপুৱাই গুৱাহাটী ওলালোঁ। তাৰ আগে আগে বোলো ৰাস্তাত অলপ আগে অলপ গাটো শীতল কৰি ল'ম, মানে কুঁহিয়াৰৰ ৰস অকণমান খাই লওঁ। যিহে গৰম, একদম ওপৰৰ পৰা যি ৰ'দ পৰিছে আৰু আমাৰ একদম শিৱানো ফিটিং হৈ পূৰা একদম গছৰ তলত বহি লৈ কুঁহিয়াৰৰ ৰস খাই আছে। আৰু এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ। প্ৰথমতে আমাৰ কালী মন্দিৰটো থিয় কৰি ল'লোঁ। নলবাৰীৰ পৰা যাই পিনে যাওঁতে যে কালী মন্দিৰ পায় সেইখিনি জেগা কি আছিল বাৰু, কি বুলি কৈছিল পাহৰি থাকিলোঁ নহয় জেগাটোৰ নামটো মই। মুঠতে আৰু নলবাৰী ছাইডৰ পৰা যাই পিনে আমাৰ যিটো কালী মন্দিৰ পাওঁ আমি, তাতে কালী মন্দিৰটো সদায় গুৱাহাটী গ'লে সেয়া কৰি যাওঁ আৰু লগতে গণেশ মন্দিৰটোতো সেয়া কৰি পিনে এইখিনি যাই পিনে আমি কি কৰিলোঁ, প্ৰথমতে হোটেলত গ'লোঁ অকণমান হাজোত, অকণমান খাই লওঁ, পেটটো ভৰাই লওঁ, কাৰণ যিহেতুকে ঘৰৰ পৰা আকৌ নোখোৱা নিমিলাকৈ ওলাই গৈছিলোঁ, ভোক বহুত লাগিছিল। তো আমি অলপ পৰঠা খাই ল'লোঁ মই আৰু শিৱানো ৰাতিপুৱা ভাত খোৱা নাই কাৰণে সি ভাত খাই বোলে। শিৱানো আৰু মই আহিছোঁ চিটি চেণ্টাৰৰ পাৰ্কিঙত আহিয়ে হৰালোঁ। তাৰমানে হেলমেটটো থ'ব যাম বুলি পিছে আহিলোঁ, পাছত আৰু হৰাই থাকিলোঁ। এতিয়া ৰ'দত অৱস্থা নাই, উপায় নাই আৰু। আহি পালোঁ চিটি চেণ্টাৰ। মানে শিৱানো বহুত দিনৰ পৰা কৈ আছিল যে এই চিটি চেণ্টাৰ যাব আৰু তাতে গেম খেলিব, কিবা গেম জ'ন আছে বোলে, গম নাপাওঁ পিছে। মই হ'লে আজি জীৱনত প্ৰথম দেখিলোঁ আৰু চিটি চেণ্টাৰ। যাই পোৱা নাছিলোঁ কোনোদিনে। শিৱানুক মানে জিদৰ কাৰণে বুলি ক'ব লাগিব, তাৰ ইচ্ছাটোৰ কাৰণে আমিও বাৰু যাই দেখা পালোঁ। আৰু ইমান ডাঙৰ বাও, এইবিলাক হয়তো পাৰফিউম বনাই দি আছে মানে আৰু বস্তু তাতে কিনিব পৰা মানে নাই, সাংঘাতিক দাম বস্তুবিলাকৰ। আমি একোৱেই কিনা নাই, খালি গৈছোঁ ইয়াতে সোমাইছোঁ গেম জ'নত আৰু শিৱানুক গেম খেলিব দিছোঁ, সি গেম খেলাইছে কিবা কিবি। তাৰপিছত আৰু আমি চিধি আহিছোঁ আৰু তাতে আৰু আমি বেছি সময় দেৰি কৰা নাই। তথাপি ভালেখিনি সময় গৈছে, নাই বুলিও 3 ঘণ্টামান সময় গৈছে। শিৱানো এটাকে এইবাৰ এই খেলে, একবাৰ সেই খেলে, মুঠতে আৰু ইচ্ছাটো পূৰণ হৈছে আৰু। তাৰপিছত বাৰ্থডে বুলি আৰু অলপ তাৰ ইচ্ছামতে কৰিব দিলোঁ। কেনাই শিৱানো আৰু তাতে এনেকুৱা নহয় যে সৰু ল'ৰা ছোৱালী খেলিছে, তাতে দেখা পাইছোঁ বহুত ডাঙৰ মানুহো খেলি আছে। মানে ডাঙৰৰ ইচ্ছা যায় আৰু এনেকুৱা ধৰণৰ মানে ইণ্টাৰেষ্টিং গেমবিলাক, তো সেইকাৰণে ডাঙৰৰ ইচ্ছা যায়। আৰু আমাৰ কি হ'ল মানে আমি যাই পোৱা নাছিলোঁ ন এই প্ৰথম, সেইকাৰণে এখেতে আমাক গাইড কৰি আছে, লগতে গোটেইখিনি দেখাই দি আছে আৰু শিৱানুকো তাক বুজাই আছে কেনেকৈ খেলিব লাগে, কি কৰিব লাগে। আমি কোনোদিনো এইটো কৰি পোৱা নাছিলোঁ ন, তো সেইকাৰণে চিষ্টেমখিনি বুজাই দিছে। বাকী কিন্তু যিখিনি মানুহ দেখিছোঁ সকলোৱে নিজে কৰিব পাৰিছে, কাৰণ হয়তো এওঁলোকে আগতে গৈছে। আমাৰ নতুন যিহেতুকে আমাক শিকাই দিছে, কিন্তু ভালেই লাগিছে বাৰু। আৰু শিৱানো আমাৰ একদম খুচ।
Daddy will bubbling.